জীৱনত প্ৰথমবাৰ আমাৰ ঘৰৰ আগচাইডে ফাংচন হ'বলৈ গৈছে গাইছ ৰখিব কৈ আছো পোনপ্ৰথমতে সকলোকে নমস্কাৰ জনাই আমাৰ ফাংচনৰ ভিডিঅ'টোলৈ আগবাঢ়ো গাইছ ফাংচনতকৈ ডাঙৰ বস্তুটোৱে হ'ল পেট পূজা আৰু পেট পূজা কৰিবৰ কাৰণে মই আহিছোঁ ৰান্ধনী ঘৰত কিন্তু খেদিলে গাইছ এতিয়া খানা নিদিয়ে বোলে ময়ো গাইছ খকুৱাটোৰ নিচিনাকৈ আগতে গৈছিলোঁ নহয় খানা খাবলৈ দেৰিকৈ দিব দিয়ক এতিয়া আহোঁ ফাংচনৰ কথাখিনিলে এফালে পুৰা নাচ গান ষ্টাৰ্ট হৈয়ে গ'ল আৰু আমাৰ গাঁৱতে লোকবাদ্য দল এটা ওলাইছে আৰু সিহঁতে এতিয়া উঠিছে আৰু মঞ্চত এতিয়া এফালে বিহু নাচ লগতে ঝুমুৰ নাচ গোটেইখিনি চাই থকাই হৈছে আৰু গাইছ এতিয়ালৈকে আপোনালোকক এটা কথা কোৱাই নাই নহয় ফাংচনখন হৈছে জিঞ্জিয়া আৰক্ষী থানাৰ ফিল্ডতে খানা গাইছ খানা এতিয়া খানা খাবলৈ আহিছোঁ পেটে গাইছ গুৰগুৰাই আছেও খানা খাবলৈ কাৰণে এফালে পটাপট আহি আমি কিজনে বহিয়ে গ'লো প্ৰথমত পানীটো খাই পেলাই লগে লগে ভাত মাৰিয়ে দিছোঁ আৰু ফ্ৰী খানা পাইছোঁ যেতিয়াতো ভালকৈ খাবই লাগিব আৰু মই পটাপট কেমেৰাটো এজনক ধৰিব দি মই মাৰিব লাগিয়ে গ'লো আৰু মা কচম খাই কৈছোঁ গাইছ ইমানে খানাটো টেষ্টি আছিলে নহয় খোৱা পিনাটো হৈ গ'ল আৰু এতিয়া আপোনালোকক এটা কথা সুধিব আছেও আমাৰ ইয়াৰ ফাংচনলৈ কোনে কোনে আহিলে কমেণ্ট এটা কৰি থৈ যাবলৈ একদমেই নাপাহৰিবা এতিয়া মই আকৌ যাওঁ ফাংচনৰ পিনে আৰু এফালে আহি চাইছোঁ পুৰা প্ৰাইজ বিতৰণ চলি আছে চলি আছে আৰু এতিয়া শু আৰু টোপনি আহিছে আৰু যিহেতু ঘৰৰ ওচৰত ফাংচন মানে এতিয়া কি কৰিম আৰু শুই থকাই ভাল আৰু ব'লক বিচনাত লগ পাওঁ আৰু ন